অনুভৱ। পুৱাতে কুলিজনীৰ মাতটো শুনি মনটো খং খাই উঠিল। অৱস্থা নুবুজি বিহুৰ বতৰা বিলাই আৰ্ত আৰু দুখত ভাগি পৰা জনৰ হৃদয়ত একোৰে জুই জ্বলোৱাৰ কি অধিকাৰ আছিল তাই? এৰা, তাইৰ গাতনো কিহৰ জবৰ? বাপুতি সাহোনৰ ৰঙালী বিহুটোৰ উন্মাদনাৰ বতৰা দিবলৈকে তাই বহু নিলগৰ পৰা বাট কুৰিবাই আহিছে। তাইতো নাজানে কোনোবাই আপোনজনক হেৰুৱাই কাৰোবাক দূৰণিত থৈ পিঠা জলপানৰ খোলাৰ জুই নুমুৱাই গোপনে উচপিছে। কোনে কৰোণাৰ সতে যুঁজি যুঁজি ভাগৰি পৰি হস্পিটেলৰ বিচনাত ছটফটাব লাগিছে। প্ৰকৃতিক মানুহৰ আক্ৰোশ, ধ্বংসৰ উন্মাদনা, কৃত্ৰিম পৰিৱৰ্তন, আনন্দ দুখ একোৱেই বাধা দিব নোৱাৰে। বহাগত কপৌ ফুল ফুলিবই, গছে ন পাত সলাবই। কেৱল প্ৰকৃতিৰ সৈতে মিলিব নোখোজা মানুহ নামৰ প্ৰাণীবিধ শান্তিৰ পৰা ক্ৰমে আঁতৰি যাব লাগিছে। সংযমতাৰে প্ৰকৃতিৰ লগত সহবাস কৰিব নোৱাৰোনে শান্তিপ্ৰিয় পশু প্ৰাণীৰ দৰে? সেয়াহে আমাৰ হ'ব ৰক্ষা কৱচ অদূৰ ভৱিষ্যতলৈ। তেহে ঘূৰাই পাম হেৰুৱা উৎসৱ পাৰ্বণ, অনুভৱ কৰিব পাৰিম জীৱনৰ ৰঙীন মাদকতা। ধন্যবাদ।